মোৰ বহিৰ পৰা শেষ হৈছে আনি দিবা লাগব দে দেচোন দে চাওঁ মই চাল্লা পইচা পাতিও নহৈছি গাঁৱতো বিচাৰ নহৈছি কিবা এটা হাতী যদি আচ্ছা দিমাগ মে আইডিয়া ইয়াক মাতাই ভাল হ'ব নেকি ধন আছো বাবা কি হৈছে তই আজি এটা কাম কৰিব লাগিব কিন্তু বৰে অলপ বস্তিৰ পৰা আহোঁ ৰ চাই আহোঁ কেনেকৈ আছে বস্তিখন চাল্লা সিদিনা গৰু দি কাজিয়া লগে মোৰ লগত কাজিয়া লাগছি আজি যদি গৰু দিছি সিয়াৰ আজি বিচাৰ দিহে এৰিম মই চাল্লা গণেশে মোৰ লগত কাজিয়া লাগছে আৰু আমাৰ বস্তিত গৰু দিছি ইয়াক আজি বিচাৰ দিম সিদিনা গৰু নিদিওঁ বুলি সি শপত খাইছিল এই নামঘৰত শপত খাইছিল আৰু কাজিয়া লাগি মোৰ তাতে গৰু দিছি ইয়াৰ আজি ইবল ক'ত গ'ল আজি বাবা কামটো হৈছে নেকি তই আজি বহি নহয় মাংস খাবি আজি ইয়াতে অলপ পঢ়নি দে ফুলকাৰাটো এতিয়া কাজিয়া লাগি আছে তাৰপিছত এতিয়া বিশ্বাস দিবা আহিব মোৰতে তাৰপিছত মই পাই যাম পেইচা লাফাংগা কি কৰি আছা কি হ'ল জানো না সিদিনা যি বিচাৰখন গেল গণেশে মোৰ তাত গৰু নিদিওঁ বুলি কিন্তু সি আজিও গৰু দিছি এতিয়া কি কৰা যায় তই এতিয়া বিশ্বাস কৰি দিবা লাগিব এতিয়াতো মোৰ লগত পইচা আজি নাই এতিয়া বেছিকৈ সিহঁতৰ পৰা ল'ম নেকি এনেকৈ মই বেছি দিম তই মোৰ বিচাৰখন কেৱল কৰি দিম মোক জিতিয়াই দিবি দে হ'ব দে তোক কিমান লাগে কওঁ মোক 500 মান দিলে হ'লা 500 নহয় 1000 দিম তই কেৱল বিচাৰখন মোক জিকিয়ে দিব লাগিব হ'ব দে আচ্ছা মেৰা গুলি লাগ গয়া এইবাৰ দে আর মই অলপ কিবা কৰো ৰ মই গৰু দিয়াই নাই গৰু দিয়া বুলি কৈছি মোক কিবা জিতে দিবি 2000 টকা নিম দে হ'ব দে হাতী গিলা লাগে কৰি দিম দে তাহাৰ বিশ্বাসটো কৰবা অলপ আৰু মোৰ বস্তুত গৰুৱে দিছে এইবাৰে গৰু নিদিওঁ বুলি কৈছিল এতিয়া বিচাৰখন কৰি দিবা লাগে গণেশে মই বেইমান মোৰ বস্তুত গৰু দিছি মই দিয়া নাই ইতাৰো ধৰ বিচাৰখন সেই গৰুৰে হ'ল আৰু আগৰবাৰতো গৰুৰে আছিল তাৰপিছত আৰু এতিয়াতো কায়ো সাক্ষী নাই সাক্ষী নাই গৈছে ইয়াৰ ধৰ বিচাৰখন ডিছমিছ হৈ গ'ল এতিয়াতো কি কৰে নহ'ব গাবুৰাকা কাৰণ সিয়ে গৰু দিছে মই দিছোঁ তই অলপ কিবা যোগাৰ কৰ কি যোগাৰ কৰিম ইয়ে গৰু দিছে এইটো মই কৈছোঁ আৰু গৰুটো এতিয়াও আছে পাই না বাঞ্চা দৈ এইখিনি বাঞ্চি এতিয়া মই কি কৰা যায় এতিয়া ধৰ মতে যি কৰা কৰা এতিয়া বিচাৰখন ডিছমিছ হৈ গ'ল আৰু দে বাৰু হ'ব দিয়ক ইবাৰৰ পৰা যদি গৰু দিয়া আচ্ছা এতিয়াতো মোৰ কাম হৈ গ'ল হাজিৰাটো দিনটোৰ হাজিৰা নহয় 3 দিন হ'ব মই এতিয়া গণেশৰ পৰা 2000 ফুলকাৰ পৰা 1000 হ'ব মোৰ এনেকৈ কাজিয়া যদি ভাল বস্তু আনিবা কি বাবা তুই বহিটো আনিছো ৰাতিৰ লগিন মাংস আনিছোঁ দে আৰু শুন আৰু ভাল হেৰি কৰি এইগিলান কাম কৰি থাকবি দে তই